Hello guys, welcome to my YouTube channel. আজি আহিছো জামগুৰি হাট য'ত বাৰে চহৰীয়াৰ ভাওনা এটা বৃহৎ অনুষ্ঠান হৈ আছে। প্ৰথমবাৰ বাবে চাবলৈ পাম আজি। বহুত দিনৰ পৰা শুনি আছিলোঁ বাৰে চহৰীয়াৰ ভাওনাৰ বিষয়ে। আজি সেই সৌভাগ্যখন হৈছে। আহকচোন আপোনালোকেও মোৰ ভিডিঅ'টোৰ জৰিয়তে উপভোগ কৰক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ইতিমধ্যে আমি ভাওনাস্থলী আহি পাইছোঁহি। ইমানেই মানুহ ভিৰ, সোমাবলৈ চেষ্টা কৰি আছোঁ। এয়া সঁচাকৈ এটা বৃহৎ অনুষ্ঠান ইয়াত হৈ আছে। এয়া গায়ন বায়ন যোৱা আৰম্ভ হৈছে ইতিমধ্যে। ইয়াত ধুনীয়া এটা পৰিৱেশ, বহুত মানুহৰ সমাগম। কৃষ্ণ এয়া ভাওনাৰ কিছু অংশ দেখাব চেষ্টা কৰিছোঁ। ইয়াত 21খন খোলাত 42খন ভাওনা অনুষ্ঠিত হ'ব। সঁচাকৈ এটা সুন্দৰ অনুষ্ঠান। ইয়াত আহিলেহে গম পোৱা যায় কিমান ভাল লাগে আৰু কিমান ভাল লগা এটা পৰিৱেশ। এতিয়া প্ৰদৰ্শনী চাবৰ কাৰণে গৈ আছোঁ আমি। সেইখন হৈছে প্ৰদৰ্শনী মেইন গেটখন। মানুহ ইয়াতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। এতিয়া টিকেট কাটি এয়া প্ৰদৰ্শনীৰ ভিতৰত সোমাইছোঁ। এইখন নাৰ্চাৰী, ইয়াত বহুতো ফুলৰ পুলি দেখা গৈছে। এয়া আচাৰৰ দোকান। যদি আপোনালোকে নিব বিচাৰে আচাৰ ল'ব পাৰে, ময়ো লৈছোঁ। এয়া হৈছে জলসিঞ্চন বিভাগ। বৰ সুন্দৰকৈ সজাইছে এটা প্ৰজেক্ট। বস্তুটো মজা বনাইছে। ধুনীয়া লাগিছে। আৰু এয়া হৈছে জল জীৱন মিছনৰ কিছু আৰ্হি, কেনেধৰণে পানী ফিল্টাৰ কৰা হয় দেখুওৱা হৈছে সকলো। কিচেন ফিল্টাৰ কি বস্তু? ৱাটাৰ প্ৰজেক্ট পাম্প হাউচ। ধুনীয়া। এতিয়া আমি চাবলৈ যাওঁ গ্ৰন্থমেলা। এয়া হৈছে গ্ৰন্থমেলা। এইখন বাঁহীৰ দোকান। ইয়াত যিকোনো স্কেলৰে বাঁহী পোৱা যায়। এইটো ইমান ধুনীয়া মৌৰা চৰাই এটা সজাই থৈছে ইয়াত, আৰু আছে। এয়া গঁড়, বৰ ধুনীয়া। এয়া বাঘ সিংহ সজাই থৈছে। একচুৱেলি এয়া বনোৱা হয়, সঁচা নহয়, কিন্তু বৰ ধুনীয়াকৈ বনাইছে। এয়া নিশ্চয় কালীয়া নাগ। কৃষ্ণৰ
যেতিয়া কালিয়া দমন কৰিছিলে সেয়া দৃশ্য সঁচাকৈ বৰ ধুনীয়া। এইটো এটা ডাঙৰ চৰাই। এয়া কাঠৰে ইমান সুন্দৰকৈ বনাইছে সঁফুৰা আৰু শৰাই। এয়া চব কাঠৰে বনোৱা সঁজুলি। এয়া বৰপুখুৰীৰ পাৰত মুকলি বিহুৰ প্ৰদৰ্শনী। ঢুলীয়া নাচনী বৰ সুন্দৰকৈ সজাইছে। এয়া শংকৰদেৱ কলাক্ষেত্ৰ। এই ভিতৰত এখন সিংহাসন আছে। এয়া হৈছে মেইন বাটচৰাটো। আমি আচলতে বেলেগ এটা ছাইডেদি অহাৰ কাৰণে দেখা পোৱা নাছিলোঁ। এতিয়া এয়া আহিলোঁ। বৰ ধুনীয়াকৈ সজাই তোলা হৈছে। লাইটিংখিনিও বৰ ধুনীয়া। এয়া ভূপেন হাজৰিকা এটা সুন্দৰ গীত বজাই আছে। সঁচাকৈ বহুত মজা লাগিছিল। এইখন হৈছে বহুমুখী কন্যাকা পাম। ইমানেই সুন্দৰ, ইমান নিপুণভাৱে সজাইছে, আচৰিত। আৰু এই গোটেই কাৰুকাৰ্যখিনি যিজনে কৰিছে সঁচাকৈয়ে শলাগ ল'বলগীয়া। চাওকচোন ইমান ধুনীয়া। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু এয়া মোৰ বন্ধু। আমি এতিয়া বিদায় লৈ Nikita